নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। বহুতে এটা ভাল খবৰ আহিলে আকৌ নতুনকৈ পদ মুকলি হ'ব। যিসকল বন্ধু বান্ধৱীসকলে অপেক্ষা কৰি আছে যে SSC GD কনষ্টেবলৰ আকৌ নতুনকৈ কেতিয়া পদ মুকলি কৰা হ'ব, সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। SSC GD কনষ্টেবলৰ ফালৰ পৰা 2023 বৰ্ষত বহুকেইটা পদ মুকলি কৰা হ'ব। এই পদবিলাকৰ কেতিয়াৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হ'ব, এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান লাগিব, কোনে কোনে এই পদবিলাকত এপ্লাই কৰিব পাৰিব, এজ লিমিট কিমান বিচৰা হৈছে, ফিজিকেল মেজাৰমেণ্ট, হাইট, ৱেট, চেষ্ট কিমান থাকিব লাগিব, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া, এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। SSC GD কনষ্টেবল ৰিক্ৰুটমেণ্ট 2023 84,000 ভেকেঞ্চি SSC কনষ্টেবলৰ ফালৰ পৰা মুকলি কৰা হ'ব 2023 বৰ্ষৰ বাবে। আৰু এই 84,000 SSC GD কনষ্টেবলৰ ফালৰ পৰা বিভিন্ন ধৰণৰ পদ মুকলি কৰা হ'ব। প্ৰথম পদটোৰ নাম হ'ল BSF বৰ্ডাৰ চিকিউৰিটি ফৰ্চ। টোটেল পদ মুকলি কৰা হ'ব 7545 ভেকেঞ্চিজ। কেটেগৰী ৱাইজ ভেকেঞ্চি বিলাক ভাগ কৰি দিয়া হৈছে। SC মেলৰ বাবে থাকিব 1026 আৰু ফিমেলৰ বাবে থাকিব 176। ST মেলৰ বাবে থাকিব 603 আৰু ফিমেলৰ বাবে থাকিব 110। OBC মেলৰ বাবে থাকিব 1453 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 255 ভেকেঞ্চি। EWS মেলৰ বাবে থাকিব 641 আৰু ফিমেলৰ বাবে থাকিব 113 ভেকেঞ্চিজ। UR মেলৰ বাবে থাকিব 2690 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 478 ভেকেঞ্চিজ। টোটেল মেলৰ বাবে ভেকেঞ্চি 6413 ভেকেঞ্চি আৰু ফিমেলৰ বাবে 1132 ভেকেঞ্চি। তাৰ পিছত নেক্সট CISF ৰ ফালৰ পৰা টোটেল পদ মুকলি কৰা হ'ব 8464 ভেকেঞ্চি মুকলি কৰা হ'ব। SC মেলৰ বাবে থাকিব 1133 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 128 ভেকেঞ্চি। ST মেলৰ বাবে থাকিব 786 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 86 ভেকেঞ্চি। আৰু OBC বিলাকৰ বাবে পদ খালি থাকিব 1714 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 193 ভেকেঞ্চি। EWS মেলৰ বাবে থাকিব 760 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 88 ভেকেঞ্চি। UR ৰ বাবে থাকিব 3217 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 359 ভেকেঞ্চি। টোটেল মেলৰ বাবে ভেকেঞ্চি খালি থাকিব 7610 আৰু ফিমেলৰ ভেকেঞ্চি খালি থাকিব 854 ভেকেঞ্চি। নেক্সট SSC ৰ ফালৰ পৰা টোটেল পদ মুকলি কৰা হ'ব 3806 ভেকেঞ্চি মুকলি কৰা হ'ব, য'ত SC ৰ বাবে থাকিব 604 ভেকেঞ্চি, ফিমেলৰ বাবে ভেকেঞ্চি নাই। ST ৰ বাবে 314 ভেকেঞ্চি। OBC মেলৰ বাবে খালি আছে 892 ভেকেঞ্চি। EWS মেলৰ বাবে 380 ভেকেঞ্চি। UR মেলৰ বাবে আছে 1616 ভেকেঞ্চি। টোটেল মেলৰ বাবে ভেকেঞ্চি খালি আছে 3806 ভেকেঞ্চিজ। নেক্সট পদটোৰ নাম হ'ল ITBP। টোটেল পদ মুকলি থাকিব 1431 ভেকেঞ্চিজ। SC মেলৰ বাবে পদ থাকিব 177 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 28 ভেকেঞ্চি। ST মেলৰ বাবে থাকিব 131 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 20 ভেকেঞ্চি। OBC মেলৰ বাবে থাকিব 250 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 42 ভেকেঞ্চি। EWS মেলৰ বাবে থাকিব 95 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 8 ভেকেঞ্চি। UR ৰ বাবে ভেকেঞ্চি থাকিব 563 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 117 ভেকেঞ্চি। টোটেল মেলৰ ভেকেঞ্চি খালি থাকিব 1216 ভেকেঞ্চি আৰু ফিমেলৰ বাবে খালি থাকিব 215 ভেকেঞ্চি। নেক্সট আসাম ৰাইফলৰ পৰা টোটেল পদ মুকলি হ'ব 3785 ভেকেঞ্চি। কেটেগৰী ৱাইজ SC মেলৰ বাবে থাকিব 391 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 71 ভেকেঞ্চি। ST মেলৰ বাবে থাকিব 508 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 99 ভেকেঞ্চি। OBC মেলৰ বাবে থাকিব 615 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 115 ভেকেঞ্চি। EWS মেলৰ বাবে থাকিব 317 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 60 ভেকেঞ্চি। UR মেলৰ বাবে থাকিব 1354 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 255 ভেকেঞ্চি। টোটেল মেলৰ ভেকেঞ্চি খালি থাকিব 3185 ভেকেঞ্চি আৰু ফিমেলৰ বাবে খালি থাকিব 600 ভেকেঞ্চি। নেক্সট পষ্টটোৰ নাম হ'ল SSF। টোটেল ভেকেঞ্চি মুকলি কৰা থাকিব 240 ভেকেঞ্চি, য'ত SC মেলৰ বাবে থাকিব 28 ভেকেঞ্চি আৰু ফিমেলৰ বাবে থাকিব 7 ভেকেঞ্চি। ST মেলৰ বাবে 14 ভেকেঞ্চি আৰু ফিমেলৰ বাবে 3 ভেকেঞ্চি। OBC মেলৰ বাবে 49 ভেকেঞ্চি আৰু ফিমেলৰ বাবে 11 ভেকেঞ্চি। UR মেলৰ বাবে 84 ভেকেঞ্চি আৰু ফিমেলৰ বাবে 21 ভেকেঞ্চি। টোটেল মেলৰ ভেকেঞ্চি খালি থাকিব 194 ভেকেঞ্চি আৰু ফিমেলৰ টোটেল ভেকেঞ্চি খালি থাকিব 46 ভেকেঞ্চিজ। এই পদবিলাকত এপ্লাই কৰিবৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব মেট্ৰিক পাছ আৰু এজ লিমিট বিচৰা হৈছে জেনেৰেল কেণ্ডিডেট বিলাকৰ বাবে 18 to 23 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। জেনেৰেল কেণ্ডিডেট বিলাকৰ কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া থাকিব। OBC বিলাকৰ বাবে 3 ইয়াৰ্ছলৈকে, OBC বিলাকে 26 বছৰলৈকে এপ্লাই
কৰিব পাৰিব। SC ST বিলাকে 28 বছৰলৈকে, এক্স সাৰ্ভিসমেন জেনাৰেল ক্যান্ডিডেট বিলাকে 26 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। এক্স সাৰ্ভিসমেন OBC বিলাকে 29 ইয়াৰ্স লৈকে পাৰিব। এক্স সাৰ্ভিসমেন SC ST বিলাকে 31 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। সিলেকশন প্ৰচিডিউৰ ফৰ SSC কনষ্টেবল GD ভেকেন্সি। সিলেকশন বিলাক কেনেকুৱা ধৰণে কৰা হয়? দা সিলেকশন অফ দা ক্যান্ডিডেট উইল বি বেসড অন 4 স্টেজ। 4টা স্টেজ কমপ্লিট কৰাৰ পিছত ফাইনেল মেৰিট লিষ্ট বনোৱা হয়। প্ৰথম স্টেজত তোমালোকে এটা কম্পিউটাৰ বেসড টেষ্ট এক্সাম দিব লাগিব, যাক শৰ্ট ফৰ্মত CBT বুলি কোৱা হয়। এই এক্সামটো কোৱালিফাই কৰাৰ পিছত নেক্সট 2 নম্বৰৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট, 3 নম্বৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট, তাৰ পিছত 4 নম্বৰত মেডিকেল এক্সামিনেশ্যন টেষ্ট। এই 4টা স্টেজ কমপ্লিট কৰাৰ পিছত ফাইনেল মেৰিট লিষ্ট বনোৱা হয়। ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টত কি চোৱা হয়? প্ৰথমতে চোৱা হ'ব চেষ্ট। জেনাৰেল OBC মেলৰ বাবে চেষ্ট হ'ব লাগিব, নৰ্মেলি 80 সেন্টিমিটাৰ হ'ব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলাব পৰা হ'ব লাগিব। ফিমেল বিলাকৰ নট এপ্লিকেবল নালাগে। হাইট হ'ব লাগিব জেনাৰেল OBC মেলৰ বাবে 170 সেন্টিমিটাৰ আৰু ফিমেলৰ বাবে 157 সেন্টিমিটাৰ আৰু SC ST মেলৰ বাবে চেষ্ট হ'ব লাগিব নৰ্মেলি 75 সেন্টিমিটাৰ থাকিব লাগিব আৰু 5 সেন্টিমিটাৰ ফুলাব পৰা হ'ব লাগিব। হাইট থাকিব লাগিব SC ST মেলৰ বাবে 162 সেন্টিমিটাৰ আৰু ফিমেলৰ বাবে 150 সেন্টিমিটাৰ। ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট কোৱালিফাই কৰাৰ পিছত তাৰ পিছত লোৱা হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট, য'ত ল'ৰাবিলাকে 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব 24 মিনিটৰ ভিতৰত আৰু ছোৱালীবিলাকে ৰানিং কৰিব লাগিব 1600 মিটাৰ 8.5 মিনিটৰ ভিতৰত কমপ্লিট কৰিব পাৰিব লাগিব। ল'ৰাবিলাকে লং জাম্প মাৰিব লাগিব 11 ফিট আৰু হাই জাম্প মাৰিব লাগিব 3.5 ফিট আৰু ছোৱালীবিলাকে 9 ফিট লং জাম্প মাৰিব লাগিব আৰু হাই জাম্প মাৰিব লাগিব 3 ফিট। এইবিলাক সম্পূৰ্ণ কোৱালিফাই কৰাৰ পিছত তাৰ পিছত লোৱা হ'ব মেডিকেল টেষ্ট। মেডিকেল টেষ্টটো কোৱালিফাই কৰাৰ পিছত তাৰ পিছত ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব। এই পদবিলাকৰ এপ্লাই প্ৰক্ৰিয়া অতি কম দিনৰ ভিতৰতে আৰম্ভ হ'ব। এই পদবিলাকত এপ্লাই কৰাৰ বাবে UR OBC বিলাকৰ বাবে এপ্লিকেশ্যন ফিজ দিব লাগিব 100 rupees পেমেন্ট কৰিব লাগিব। SC ST PWD ফিমেল ক্যান্ডিডেট বিলাকে এটকা পেমেন্ট কৰিব নালাগে। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।